অঁ বাঘ নাথাকিব নি ইয়াত হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এণ্ড এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুড মৰ্ণিং মানে কি আৰু 12টা বজা নাই এতিয়ালৈকে বাজিব আৰু 2 মিনিটমান আছে সেইকাৰণে গুড মৰ্ণিং কৈ দিছোঁ ইয়াতে নাছিলে মই যোনডাল এতিয়া চেল্ফি ষ্টিকত ব্লগ বনাই আছোঁ এডাল বা তাৰমানে এনেই মানে ওপৰত ফটো চটো মাৰিম বুলি আনিলে আৰু মই ওপৰত বহি আছিলোঁ মোৰ মানে একদম গা ভাল নহয় সেইকাৰণে মই ওপৰত ৰদাই আছিলোঁ সেইকাৰণে মই তাক ক'লোঁ যে এডাল দি থৈ যা বুলি মোবাইলটোতো লগতে আছিলে আৰু মাইকটো লৈ আনিব ক'লোঁ তলৰ পৰা লৈ আনিলে এতিয়া হৈছে ভিডিঅ' এটা বনাওঁ বিৰাট আমনি লাগিছে ভিডিঅ' বনোৱা মই তেনেকৈ একো ইৰাদা নাছিলে দেখিলোঁ কাৰণে মানে মনত পৰিলে ঘপকেনে মই পাহৰি থাকোঁ মানে প্ৰথম কথা মোৰ যে ইউটিউব চেনেল এটাও আছে মই ভিডিঅ' দি দিব লাগে বুলি মই পটককৈ পাহৰি থাকোঁ মানে কেতিয়াবা তো এতিয়া একো নাই যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ তো ভিডিঅ'টোতো ভাল কৰিবই লাগিব অলপ 100% দিব নোৱাৰিলোঁ অলপতো 80% মানটো দিব পাৰিবই লাগিব মজা আয়া ইউটিউব চেনেল হয় যি ভিডিঅ' দিলেতো নহ'ব ভাল ভিডিঅ'ই দিব লাগিব সেইকাৰণে ইভিনিং টাইমত অকণমান লগৰখিনিক ক'ব লাগিব যে অলপ ওলাই যাওঁ বৈ বুলি তো মোৰ লগৰখিনি বহুত ভাল হয় কিন্তু দেই যাওঁ বুলি ক'লে যায় তেনেকুৱা হয় তো তাহাঁতৰ লগত অলপ টাইম স্পেণ্ড কৰিম তেতিয়া ভাল ভাল ভিউ যদি দেখাব পাৰোঁ আপোনালোকক চাম আৰু এটা সৰু ৰাইড ভাবি আছোঁ লগৰ কেইটামানে তেতিয়া দেখাম ভিডিঅ' বনাম ধুনীয়াকৈ বাকী বহুত ধুনীয়া ৰ'দ দি আছে ওপৰতে ইয়াতে বহি আছোঁ গাও ধোৱা নাই গা চা ধুই পেলাই ধুনীয়াকৈ ওলাই যাম আৰু নেক্সট নহয় লাষ্ট জুনটোত মানে মই মটৰ ব্লগ বনাইছিলোঁ ভিডিঅ' বনাইছিলোঁ সেইটোত মানে এই মাইকটোৱে লগাইছিলোঁ এই মাইকটো কি হ'ল জানে নাই উলিয়াই দিছোঁ মই এই মাইকটোত মই এটা কথা কৈ আছোঁ এই মাইকটোত হেলমেটত যেতিয়া মই এই মাইকটো ভৰালোঁ ঠিকেই সোমালে কিন্তু তলফালে এনেকৈ ওলমি থাকিলে মানে এনেকৈ ওলমি থাকিলেনো ক'ত আৰু বতাহটো পূৰা ফৰ মাৰিছে আৰু ধুনীয়াকৈ লাগি গৈছে বতাহটো ইয়াত মাত একদম মানে হালত বেয়া কৰি দিলে আজি মই মটৰ ব্লগে কৰিম ভাবিছোঁ এটা কিন্তু এইটো মাইক নলগাওঁ হেডফোনৰ যোনটো মাইক সেই মাইকটো ইউজ কৰিম দুটাতে চাম টেষ্ট কৰি যদি সেইটোও বেয়া হয় আকৌ ডাবিং কৰিম কি আছে ভিডিঅ' হ'লেই হয় ভিডিঅ' বনাই থাকোঁতেই আমাৰ মাজত উপস্থিত হৈছে সি আমাৰ পোৱালিটো এই এফালে মই লৈ লওঁ অকণমান এইয়া মোৰ গা ভাল নহয় দেই মই বেছি দেৰি নলওঁ এইটো আমাৰ পোৱালিটো The next day. তো আজি হৈছে ডে 2 আৰু ডে 2ত মানে কালি মই ভিডিঅ'টো মানে যিটো ইভিনিং টাইমত মই লগৰখিনিৰ লগত ওলাই যাম বুলি ভাবিছিলোঁ তো সেইটো মোৰ নহ'লগৈ মানে মই গাটো ধুই দিয়া লগালগ মানে পূৰা জ্বৰ কাহে হেঁচা মাৰি ধৰিলে সেইটো কাৰণে যাব নোৱাৰিলোঁ তো এতিয়া ওলাই আহিছোঁ বতৰটো আজি ঠাণ্ডা সেইকাৰণে মানে বাইকখন লৈ নাই গাড়ীখনে লৈ গুচি আহিলোঁ আৰু লগত আছে পৰা আমি আহিছোঁ অকণমান আগবাঢ়ি যাম ৰাস্তাটো চব কিমান ধুনীয়া ৰাস্তা ধুনীয়াকৈ আছোঁ আৰু এতিয়া বতৰো ধুনীয়া মুকলি গৈছে আৰু পূৰা পেকিং হৈ আহিছোঁ এতিয়া তলৰ পৰা ওপৰলৈকে ধুনীয়া এটা ভিউ দেখাম ৰেডি 1 2 3 বতৰটো ইমানেই মানে ভাল কৰিছে ন আজি ঠাণ্ডাও বুলি ক'ব নোৱাৰি গৰম বুলি ক'ব নোৱাৰি ঠাণ্ডা লগা নাই সেইটো কাৰণে পূৰা পেকিং হৈ আহিছোঁ তলৰ পৰা ওপৰলৈকে সেইকাৰণে আৰু এইবিলাক জেগাত মানে মানুহ চানুহ নাথাকেই খুব কম থাকে ৰাস্তাবোৰ সেইকাৰণে মানে বহুতেই বেছি মানে ধুনীয়া মানে আৰু চব পিনে মানে এনেকৈ চাহ বাগান কি খাই আছে কি বাদাম কেঁচা বাদাম আচ্ছা এতিয়া মানুহৰ ঘৰৰ নিচিনা এইটো কি বুলি কয় এডাল নঙলা দি দিছে সেইফালে আমাৰ অল টাইম পাৱাৰফুল টাইগাৰ এইটো বনাইছিল হেৰি কৰিবলৈ ইয়াত চাহপাত তাহপাত ছিঙিলে মানে মানুহবিলাক বহি পেলাই এনেই আৰু আজৰি টাইমত ভাতটো খাব পাৰিবলৈ সেয়াই আৰু ধুনীয়াকৈ পূৰা ধুনীয়াকৈ হেৰি কৰি দিছে এইটো বাবুৰি দিছে আৰু ভিডিঅ' কোৱালিটিটো খালি এতিয়া ঠিকে আহিছে পিছত এডিট চেডিট কৰি দিয়াৰ পিছত কেনেকুৱা হয় নাজানো কিন্তু বিৰাট ধুনীয়া লাগিছে মানে ভিউটো মানে এতিয়া মোবাইলত চাইও ভাল লাগিছে মানে আৰু বতৰটো বহুত ধুনীয়া আকাশখনৰ পৰা ধুনীয়াকৈ জিলিকি আছে
গাড়ী চাৰি গৈ আছে মানুহে ঘূৰি ঘূৰি চাই একো নাই চাই থাকক কি আছে মই মোৰ নিজৰ কাম কৰিমেই বেছি দেৰি নকওঁ ঠাণ্ডা মাৰিব লাগিলে আকৌ পাই যাব এনেও পাই আছে কৰোণা চৰোণা নহয় কিন্তু আৰু মানে এইটো মানে যোনটো ৰাস্তা এই ৰাস্তাটোত আপোনালোকে গাড়ী বাইক যদি শিকোঁ বুলি ভাবিছে ফিল্ড চিল ওচৰত যদি নাই এনেকুৱাবোৰ ৰাস্তাটো শিকিব পাৰিব ইমান ধুনীয়াকৈ মানুহ গাড়ী নাহেই আৰু টেনশ্যনেই নাই ইয়াত গাড়ী যি গাড়ী শিকে আপোনালোকে ইয়াত 407 লাগে শিকিব ইয়াত জেচিবি চেচিবি শিকিম বুলিও পাৰিব তো আৰু এটা ৰাস্তা দেখাই দিছোঁ বাগানৰ ভিতৰ ফালে এইটো ফটো মাৰা ৰাস্তা কেমেৰা থকাতে ফটো মাৰিলেন তো দিওঁ ৰাতি অলপ খোজেই কাঢ়ি দিওঁ তো গাড়ীখনত চাবি তাবি লাগি আছে কিন্তু লৈ যাব গেজা চাবিটো লৈ গেজা চাবিটো লৈ দিয়ে আনিব কৈছোঁ চাবিটো লাগি অকণমান খোজ কাঢ়িম সেইফালে বেক কেমেৰা কৰি দিম চাব ধুনীয়াকৈ ভিউটো তো এতিয়া চাব পাৰে ৰাস্তা কাষে দিকে মানে মানুহ চানুহ গৈ আছে ঘূৰি ঘূৰি চাইছে মানে কেমেৰা নধৰি মানে লাজ লগাই গ'লে টুপিটো পিন্ধি দিম এনেকৈ অ' কি হ'ল এনেকৈ ভাল লাগিব অ' কথা কৈ কৈ মানে থাকি থৈ গুচি আহিলে চাবিটো আনিবগৈ সি আহি লওক একেলগে যাম এনেই ভিউটো কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি ক'ব হা ভিউটো কেনেকুৱা লাগিছে মানে সেইটো ৰাস্তাটোৰ মাজত ইয়াত মানে ৰিল বনাই শ্ল'মো বনাই আপোনালোকে কি বনায় মানে অকল বনাবহে লাগে মানে বাকী কথা নাই দুফালে দুটা বাগানৰ মাজত এনেকৈ খোজকাঢ়ি মজাই লাগে আৰু দেই দুটা বুলি নকওঁ কিছুমানে দুটা বুলি কয় বাগান দুটা কেলৈ কয় মানে বুজি নাপাওঁ মই একো নাই যা যিটো লেংগুৱেজ সেইটোৱে ক'ব আৰু ৰ'দটো ওলাই গ'ল ধুনীয়াকৈ নখা গছ বাঘে নখ ধাৰ কৰা গছ নখ ধাৰ কৰে নে এইটো এই গছজোপা এতিয়া বাঘ আছে অঁ বাঘ নাথাকিব নি আপোনালোকে চাব পাৰে বাঘে মানে যোনটো মানে চিকাৰ কৰিবলৈ যোনটো মানে নখ ইউজ কৰে ন সেই নখটো মানে এইজোপা গছত ধাৰ কৰে মানে এইবিলাক চিন এইবোৰ চব বাঘৰে চিন বাঘৰ নখৰ চিন হয় এতিয়া যদি বাঘ এটা মাজৰ পৰা ওলাই আহে কেনেকুৱা লাগিব কওঁ দুটাকে খেদা মাৰি আহে মই ফালি চালি পলাম মানে এই ৰছী নিচিনা কাম কৰিব এডাল লতা হয় ৰছী নহয় কিন্তু আগৰ দিনৰ মানুহবোৰে গছ চছত উঠিবলৈ এইবোৰেই তই ওলমি দেখাও নেকি তই ভিডিঅ' এটা কওঁ মই ওলমি দিওঁ তই মোক ভিডিঅ' এটা কওঁ মই ওলমি দিওঁ ইয়াত চিঙে নেকি চাওঁ रुको जरा सबर करो তই ওলমি দে বছ এইডালে চাওক কেনেকুৱা ৰছী লতা হয় মাই মানে একদম কিবা হৈ গ'লগৈ এনেকুৱা বস্তু দেখি কেতিয়াও মানে ভৰসা নকৰিব এই ওপৰডোখৰ টাইট হয় তলৰডোখৰ মানে অলপ পাতল আছিলে জেগাতে ছিঙি গ'ল সেইকাৰণে পালোঁ এইডাল কিমান শকত দেখিছে এইডালৰ সমান মানে নহয় এডাল মই ওলমা এডাল দেখাই দিছোঁ মই ওলমাডাল এইডাল এইডালনো ক'ত মোক লুট ল'ব পাৰিব সেইটো 23 নামৰ গছজোপাত পৰিলোঁ দেই মই অঁ চিকাৰ নকৰিব বুলি লিখি থোৱা আছিলে মই চিকাৰ কৰি দিছিলোঁ আকৌ এইবোৰ দেখাই দিছোঁ এয়া চিকাৰ নকৰিব লিখি থোৱা আছে কিন্তু মই চিকাৰ কৰি দিছিলোঁ নেচালোঁ গছজোপা তো সেইকাৰণে মই নিজে চিকাৰ হৈ গ'লোঁ ভিডিঅ'টো হঠাৎ বনাই দিছিলোঁ কাৰণে আপোনালোকক অকণমান এণ্টাৰটেইনমেণ্ট দিওঁ বুলি ভাবিলোঁ তো আহি কিনে নিজে এণ্টাৰটেইনমেণ্ট ওলাই গ'ল কিন্তু পালোঁ যাওঁগৈ ভিডিঅ'টো এডিট কৰোঁগৈ আৰু যেতিয়া পাৰোঁ দি দিম আৰু অঁ পাহ হ'লে কাহে আৰু পানী লাগিছে নাই এইটো আপোনালোকে ক'ব আমাৰ মানে ইয়াত চবৰে হৈছে
কেলে হৈছে নাজানো কাঢ়ি যাম ময়ো কাঢ়িছোঁ তো যদি যাবলৈ জ্বৰ কাহ হৈছে তেন্তে দেশৰ পৰিস্থিতি বিপৰীতে গৈছে সেইটোৱে আৰু একো নাই ভয় ক'বলগীয়া কথা নাই যদি কাহ বা জ্বৰ হৈছে দেন ছাবস্ক্ৰাইব কৰি দিব লাইক এটা দি দিব লাইক এটা দি দিব মোৰ মানে হৈ আছে একো নাই ভয় ক'বলগীয়া কথা নাই গৰম পানী খাই থাকিব বিন্দাছ থাকিব কি নেচালে দিলে নে দিলে নেকি সেইকেইটা কম আৰু ক'লে চাইকেল আহি আছে তো মানে মই টেষ্ট কৰি চাইছোঁ মানে মই কেমেৰা ল'ব পৰা সমান হৈছোঁ নে নাই হোৱা মানে তেতিয়া মানে মই গ্ৰুপত ধুনীয়াকৈ কেমেৰা উলিয়াব পৰা হালতো আহিব তো এইফালে মানুহ দুজন আহি আছে মই ফটকৈ ধৰি কিনে সুধিব পাওঁ নে নোৱাৰোঁ চাম দেই এই মানুহ লুকাই দিছে কেনেকৈ হ'ব গাড়ীখনত ফিউল বেছি নাই ঘৰলৈ গৈ থাকোঁ সেয়াই আৰু ঠিক আছে বাই 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 ডিয়াৰ বাই বাই